খবৰ সকলোৰে খবৰ নিশ্চয় ভালেই আপোনালোকৰ চাগে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছো আৰু আজি বতৰটো বৰ এটা ভাল নহয় ঠাণ্ডা ঠাণ্ডা বতৰ আৰু যেই নহওক আপোনালোকৰ মাজলৈ মই দুআষাৰমান কথা লৈছোঁ যিহেতু আজি এই পৃথিৱীখনৰ মানুহৰ মাজত হয়তো 90% মানুহেই তেনেকুৱা মাত্ৰ 10% মানুহে তেনেকুৱা নহয় সেইকাৰণে ভাবিলোঁ আপোনালোকৰ প্ৰতি শ্বেয়াৰ কৰোঁচোন হয়নে নহয় আপোনালোকেও মোক কমেণ্ট এটা কৰি জনাব এটা আপোনালোকে লক্ষ্য কৰে নে নকৰে নাজানো আপোনালোকে যদি কাৰোবাক ভাল কথা এটা ক'বলৈ যায় নহয় ভাল কথাটো ক'লে বেয়া পাই আঁতৰি গুচি যায় আপোনাক তাৰ সঁহাৰি নিদিয়ে আৰু যদিহে আপুনি কাৰোবাক সন্মান কৰে সন্মানৰ বিনিময় আপোনাক কি দিয়ে সন্মানৰ বিনিময়ত আপোনাক চাকৰ বুলিহে ভাবে আৰু আপুনি যদি কাৰোবাক কেতিয়াবা চাবচোন হয়নে নহয় ক'ব আশ্ৰয় দিয়েহি তেতিয়া কি হয় আপোনাৰ সেয়ে আপোনাৰ মূৰৰ ওপৰত এদিন উঠেগৈ আৰু লগতে যদি আপুনি কেতিয়াবা কাৰোবাক ক্ষমা কৰি দিলে আপোনাকে ভাবে দুৰ্বল বুলি আৰু যদিহে ভাল পালে তেওঁ আঘাত দি এদিন আঁতৰি গুচি যায় হয়নে নহয় কথাষাৰ আপোনালোকে কমেণ্ট কৰি এটা জনাব হয়তো যদি কিবা ভুলকৈ কৈছোঁ তেনেহ'লে ক্ষমা কৰি দিব আৰু হয়তো মই সকলোকে কোৱা নাই আজিৰ এই পৃথিৱীখনৰ মানুহৰ মাজত 90% মানুহেই তেনেকুৱা মাত্ৰ 10% মানুহে তেনেকুৱা নহয় হয়তো মোৰ ক্ষেত্ৰত নহয় আপোনাৰ ক্ষেত্ৰত নহয় কিন্তু বহুতৰ ক্ষেত্ৰত হৈ আছে সেইকাৰণে আপোনালোকৰ আগলৈ শ্বেয়াৰ কৰিলোঁ মোৰ মনৰ কেইখনমান কথা আৰু আশা কৰিছোঁ কমেণ্ট এটা কৰি জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লং ভিডিঅ' এটা দিম বুলি ভাবিছোঁ আজি কি হয় নাজানো তথাপিও সৰুকৈ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ যিটো মই এনেধৰণৰ কিছুমান ভিডিঅ' দিয়ে থাকোঁ সেয়ে আৰু বাই বাই আকৌ লগ পাই থাকিম সকলোকে